এতিয়া ৰীনা ব্ৰহ্ম এটি ইৰাজা হাইস্কুল তেখেতক ৰীনা ব্ৰহ্ম আমি তেখেতক গতিকে তেখেতক গতিকে মই এতিয়া ৰীনা ব্ৰহ্ম এচি ইৰাজা হাইস্কুল তেখেতৰ যিটো প্ৰভিঞ্চিয়েলাইজেশ্যন লেটাৰ আমাৰ অনাৰেবল স্পীকাৰ ছাৰক মই অনুৰোধ জনাম যে যিটো আমাৰ ৰেগুলাৰেশ্যন লেটাৰ সেইটো ডিষ্ট্ৰিবিউট কৰাৰ কাৰণে হয় এতিয়া মালতী বড়ো হয় আমার অনারেবল স্পিকার স্যারে আমার মালতী বড়ো এটা নেক্সট মই মালতী বড়ো এটি বাগুল্যমাৰী আঞ্চলিক এইচ স্কুল তেখেতক মই মঞ্চত আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু তেখেতক দিব আমাৰ মাননীয় EM ঘনশ্যাম দাস তেখেতক মই অনুৰোধ জনাইছোঁ নেক্সট আমাৰ লাইচাৰী সিংহা তেখেতক ৰেডি হৈ থাকিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ লাইচাৰী সিংহা আছে মঞ্চত তেখেতক আমাৰ ৰেগুলাৰেশ্যন লেটাৰ বিতৰণ কৰিব আমাৰ মাননীয় EM ৰাকেশ ব্ৰহ্ম ছাৰ তেখেতক মই অনুৰোধ জনাইছোঁ পদুমী তেখেত ৰেডি হৈ থাকিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ৰাকেশ ব্ৰহ্ম ছাৰ পদুমী ডেকা পদুমী ডেকা তেখেতক আমাৰ মাননীয় EM ধৰ্মনাৰায়ণ দাস তেখেতক মই অনুৰোধ জনাইছোঁ পদুমী ডেকা গোবিন্দ বৰ্মন এটি হাতিয়াবাৰী উচ্চ মাটিৰ তালিকা গোবিন্দ বৰ্মন তেখেতক বিতৰণ কৰাৰ কাৰণে মই আমাৰ মাননীয় EM অৰুপ কুমাৰ দে ছাৰক মই অনুৰোধ জনাইছোঁ সাবিত্ৰী দাস তেখেতক মই মঞ্চত সাবিত্ৰী দাস তেখেতক বিতৰণ কৰাৰ কাৰণে আমাৰ ৰেগুলাৰ নাটিয়ালী ছাৰ EM অনাৰেবল EM তেখেতক মই অনুৰোধ জনাইছোঁ ভাবিতা কলিতা আছে ভাবিতা কলিতা সোনকালে আহক তেখেতক বিতৰণ কৰাৰ কাৰণে মই অনারেবল MLA জলেন দেইমাৰী ছাৰক মই অনুৰোধ জনাইছোঁ সোনকালে আহক বিভারানী ব্ৰহ্ম অলপ সোনকালে আগতে বিভারানী ব্ৰহ্ম আহি থাকক বিভারানী ব্ৰহ্ম মঞ্চত আহি যাওক সোনকালে হয় তেখেতক বিতৰণ কৰাৰ কাৰণে মই আমাৰ MLA লৰেন্স ইছলাৰী ছাৰক মই অনুৰোধ জনাইছোঁ রণেশ্বরী ডেইমারি থাপাই রণেশ্বরী ডেইমারি
তেখেতক বিতৰণ কৰাৰ কাৰণে মই আমাৰ অনাৰেবল MCLA মন্টু বড়ো ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। কল্পনা কলিতা সোনকালে আহক। কল্পনা কলিতা, কল্পনা কলিতা তেখেতক বিতৰণ কৰাৰ কাৰণে মই আমাৰ মাননীয় MCLA পবিত্ৰ বড়ো তেখেতক মই অনুৰোধ জনাইছোঁ। রোশনী চৌধুরী সোনকালে আহক। তেখেতক বিতৰণ কৰাৰ কাৰণে মই মানৱ শক্তি MCLA তেখেতক মই অনুৰোধ জনাইছোঁ। মনিৰাম চৰগিয়াৰী মনিৰাম চৰগিয়াৰী তেখেতক বিতৰণ কৰাৰ কাৰণে আমাৰ সন্মানীয় ডক্টৰ বেদলাও পাৰ্থী পলিটিকেল এডভাইজাৰ টু CA তেখেতক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত এতিয়া মই যতীন কাকতি তেখেতক বিতৰণ কৰাৰ কাৰণে মই আমাৰ অনাৰেবল MLA সঞ্জীৱ বসুমতাৰী মই অনুৰোধ জনাইছোঁ। ধীৰেন তালুকদাৰ তেখেতক বিতৰণ কৰিব আমাৰ সন্মানীয় এডুকেশ্যন ছেক্ৰেটাৰী শ্ৰী অমল জ্যোতি বৰ্মন ছাৰ তেখেতক মই অনুৰোধ জনাইছোঁ। সদ্যহতে আমি আমাৰ যিটো ৰেগুলাৰাইজেশ্যন অফ চাৰ্ভিচৰ লেটাৰ্ছৰ যিটো বিতৰণ, সেই বিতৰণ কাৰ্যসূচী আমি ইয়াতে স্থগিত কৰিছোঁ। পিছৰ পৰ্যায়ত আমি আকৌ আপোনালোকক ডিষ্ট্ৰিবিউট কৰিম। এতিয়া আমাৰ মাননীয় মুখ্য অতিথি আমাৰ শ্ৰী প্ৰমোদ বড়ো ছাৰ অনাৰেবল মুখ্য অতিথি তেখেতক মই বক্তব্য ৰখাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে যাতে ধৈৰ্য সহকাৰে বহি পেলাই আৰু কোনো এজন ব্যক্তি যাতে মানে এখন পোৱাৰ পিছত যাতে আপোনালোকে নাযায় সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ। গতিকে ছাৰ